बङाइगाव गान्धी जयन्ती आरो स्वच्छ भारत सान फालिदों। हादोर उदांस्रिनि 75 बोसोराव आगान सुरनायजों लोब्बा लाखिनानै हादराव उदांस्रिनि अमृत महोत्सव फोरबो फालिनायनि लोब्बाजों दिनै बङाइगाव सोहोरनि जिला बिजाब बाख्रिनि अडिटोरियाम हलाव गान्धी जयन्ती फोरबो आरो स्वच्छ भारत बिथांखिनि हाबाफारि लानाय जायो। बङाइगाव जिल्ला खुंथाय आरो बङाइगाव जिल्ला PHE बिफाननि बानजायनायाव आरो जल जीवन स्वच्छ भारत मिशननि जिल्ला दै आरो फोसाबथाय कमिटिनि हेफाजाबाव गान्धी जयन्ती फोरबोखौ फालिनाय जायो। बे हाबाफारियाव रायजो सरकारनि PHE बिफाननि मन्त्रि रन्जित कुमार दासआ बाहागो लादोंमोन। মহামানৱ মহাত্মা গান্ধী ডাঙৰীয়াই সমগ্ৰ ভাৰতীয় সমাজখনকে শিকাইছিলে যে কেনেকৈ আমি স্বচ্ছ হ'ব লাগে। কিন্তু আমি দিন যোৱাৰ লগে লগে দেখিছোঁ যে তেখেতৰ যি দৰ্শন আদৰ্শৰ কথা বহু ভাৰতীয় সমাজৰ বহু মানুহে পাহৰি পেলাইছিলে। আৰু সেইকাৰণে আমি প্ৰতি বছৰে আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তৰফৰ পৰা প্ৰতি বছৰে স্বচ্ছ ভাৰত দিৱস উদযাপন কৰোঁ মহাত্মা গান্ধীৰ জন্মদিনৰ লগত সংগতি ৰাখি পেলাই। আৰু আমি এইবুলি বঙাইগাঁৱত এই অনুষ্ঠান আয়োজন কৰিছোঁ মই চৰকাৰীভাৱে। এই আয়োজনত আমি দেখিছোঁ যে বঙাইগাঁও জিলাই স্বচ্ছতাৰ ক্ষেত্ৰত ইতিমধ্যে বহু সফলতা লাভ কৰিছে। আৰু আমি আশা ৰাখিছোঁ যে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে যি সমগ্ৰ ভাৰতবৰ্ষতে যি শৌচালয় নিৰ্মাণ কৰাৰ লগতে আমি যি জল জীৱন মিছনৰ জৰিয়তে প্ৰায় অসমকো আমি প্ৰায় 63 লাখ পৰিয়ালক আমি পানী দিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু 63 লাখৰ ভিতৰত ইতিমধ্যে 15 লাখ মানুহক পানীৰ সংযোগ আমি দিব পাৰিছোঁ। আৰু এই যিটো জল জীৱন মিছন এই জল জীৱন মিছনটো স্বচ্ছতাৰ লগত সম্পৰ্কিত এটা বিষয়। গতিকে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মহাত্মা গান্ধীৰ দৰ্শনৰ বা আদৰ্শক লৈ পেলাই সৰগত কৰি শৌচালয় অকল নিৰ্মাণ কৰাই নহয় তাত পানী যোগানৰ ব্যৱস্থা কৰি দিলে, যাৰ কাৰণে আমি সকলো ভাৰতবাসীয়ে তেখেতক ধন্যবাদ জনাইছোঁ। আৰু আজিৰ এই জন্মদিনত মহাত্মা গান্ধীৰ জন্মদিনত আমি সমগ্ৰ অসমবাসী ৰাইজে আমি বঙাইগাঁও জিলাবাসী ৰাইজে তেওঁলোক সহস্ৰ আমি প্ৰণিপাত জনাইছোঁ, শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু আজিৰ এই মুহূৰ্ততে লাল বাহাদুৰ শাস্ত্ৰী ডাঙৰীয়াৰো জন্মদিন, গতিকে তেখেতৰ জন্মদিন উপলক্ষেও আমি আমাৰ শ্ৰদ্ধা নিবেদিছোঁ। চাওক, বিৰোধী শক্তিটো পূৰ্বতো একলগ হৈছিলে। মইতো যেতিয়া দলৰ সভাপতি আছিলোঁ মই তেতিয়াও কৈছিলোঁ যে ভাৰতবৰ্ষত বা অসমত আমি বহুত দেখিছোঁ কিবা বিৰোধী জোঁট মহাজোঁট তৃতীয় মৰ্চা চতুৰ্থ মৰ্চা এনেকুৱা থাকেই। গতিকে নিৰ্বাচনৰ সময়ত তেওঁলোকে যিমানেই যি নকৰক কিয় আমি আমাৰ চৰকাৰখনে বা দ্বিতীয়খন চৰকাৰক যি নিৰলসভাৱে আমি কাম কৰি আহিছোঁ, গতিকে অসমৰ ৰাইজে বুজি উঠিছে, অসমৰ ৰাইজে নিশ্চিতভাৱে বিবেক ভোট দিব। গতিকে আমি আমি আশা ৰাখিছোঁ আমাৰ গোটেইকেইটা বাই ইলেকশ্যনতে আমাৰ যি আজি আমাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব প্ৰতিটো চিট আমি জয়লাভ কৰিম। আৰু আজি আমাৰ সন্ধিয়াৰ ভাগত আমাৰ নিৰ্বাচনী সমিতিৰ আমাৰ বৈঠক আছে। আৰু সেই বৈঠকতে যথাসম্ভৱ আমি প্ৰায় যি আমাৰ প্ৰিলিমিনাৰী ৰাজ্যিকভাৱে চূড়ান্ত কৰি পেলাই দিল্লীলৈ আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰে দিল্লী লাভ কৰিম। আৰু আজি আমাৰ সন্ধিয়াৰ ভাগত আমাৰ নিৰ্বাচনী সমিতিৰ আমাৰ বৈঠক আছে। আৰু সেই বৈঠকতে যথাসম্ভৱ আমি প্ৰায় যি আমাৰ প্ৰিলিমিনাৰী ৰাজ্যিকভাৱে চূড়ান্ত কৰি পেলাই দিল্লীলৈ আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰে দিল্লীলৈ নি পেলাই আৰু দিল্লীত ৰাষ্ট্ৰীয় সমিতিৰ জৰিয়তে অনুমোদন কৰিব। প্ৰাৰ্থী আজিয়ে চূড়ান্ত। আজি আমি যি বাছনি প্ৰক্ৰিয়া আমি চূড়ান্ত নকৰোঁ, কাৰণ কিয় পাৰ্লিয়ামেণ্টাৰী বৰ্ডে চূড়ান্ত কৰে। কিন্তু অসমৰ কামখিনি আমি আজিয়েই কৰিম। আৰু আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰে দিল্লীলৈ গৈ পেলাই সেইখিনি আজি আমাৰ সন্ধিয়াৰ ভিতৰত সভা আছে, য'ত নেকি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰে উপস্থিত থাকিব, মাননীয় ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰে উপস্থিত থাকিব, আৰু আমি নিৰ্বাচনী সমিতিৰ ব্যক্তিসকলো উপস্থিত থাকিম। আৰু যিখন আজি আমাৰ তালিকা আমাৰ চূড়ান্ত হ'ব, পেনেল চূড়ান্ত হ'ব, আৰু সেই পেনেলৰ আধাৰতে আগন্তুক দিনত প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব। কংগ্ৰেছৰ ভূপেন বৰা ডাঙৰীয়াই তেখেতক জাননী দিছে, কাৰণ দৰ্শকে জাননী দিছে। এতিয়া কালি আৰু আপোনাৰ আব্দুল খালেক ডাঙৰীয়াই কৈছে যে তেখেত গান্ধীবাদী মানুহ, তেখেতে হত্যাক বিশ্বাস নকৰে। এক প্ৰকাৰ ক'ব পৰা যায় যে তেখেতসকলে এক প্ৰকাৰ সমৰ্থন কৰা বুলিয়ে ক'ব পৰা যায়। এই ক্ষেত্ৰত কি মন্তব্য দিব? কংগ্ৰেছৰ তৰোৱালখনৰ দুই পিনে ধাৰ আছে।
দুইপিনে ধাৰ আছে তোৰাৰখনত। তেওঁলোকে চেয়াৰমেন আলী যি কথা কৈছে সেই কথাষাৰ অন্তৰেৰে সমৰ্থন কৰিছে। ৰাইজক দেখুৱাই তেওঁলোকে বিভিন্ন ধৰণৰ কথা কৈছে। কংগ্ৰেছৰ যিটো ক্ষমতা আছে যে অসম আন্দোলনৰ শ্বহীদক এনেকুৱাকৈ অপমান কৰা যি ব্যক্তি, যি বিধায়ক, কংগ্ৰেছৰ যিটো ক্ষমতা আছে তেতিয়াহ'লে সেই ব্যক্তিগৰাকীক তেওঁলোকে বহিষ্কাৰ কৰি দেখুৱাওক। গতিকে দুইপিনে ধাৰ লৈ পেলাই এইপিনে বিবৃতি দি পেলাই ক'ব যে নহয়তো ভুল কথা কৈছে, এইপিনে একো একশ্যন নল'ব। যদি প্ৰকৃতাৰ্থত তেওঁলোকে যদি অসমৰ শ্বহীদসকলক যদি সন্মান জনাব বিচাৰিছে, সন্মানটো জনাব পৰাই নাই, এতিয়াও যদি সন্মান জনাব বিচাৰিছে, মই আহ্বান জনাইছোঁ যে তেওঁলোকে চেয়াৰমেন আলী ডাঙৰীয়াক দলৰ পৰা বহিষ্কাৰ কৰি দেখুৱাওক বা বিহিত ব্যৱস্থা কৰি দেখাওক। তেতিয়াহে আমি গম পাম কিমান দূৰ সঁচা মিছা কথা। গতিকে কংগ্ৰেছৰে হওক বা কথা চেয়াৰমেন আলীৰে কথা কোনো পাৰ্থক্য নাই, একে অন্তৰাত্মাৰ কথা একে। কণ্ঠৰ কথা বেলেগ হয়, অন্তৰাত্মাৰ কথা চেয়াৰমেনৰ কথা যি কংগ্ৰেছৰ কথা, কংগ্ৰেছৰ কথা যি চেয়াৰমেনৰ কথা। ভূপেন বৰা ডাঙৰীয়া তেখেতে আৰু কৈছে যে চেয়াৰমেন আলী মুখ্যমন্ত্ৰী হৈ কাম কৰি থকা বুলি ভূপেন বৰা কংগ্ৰেছৰ সভাপতি। এইবোৰ ৰাইজক এইবিলাক টিভি বাতৰি কাকতত এইবিলাক দিয়াতকৈ, গতিকে এইবোৰ দিয়াতকৈ তেওঁ একশ্যন লওক, একশ্যন লৈ পেলাই দেখাওক। তেতিয়াহে আমি গম পাম, অসমৰ ৰাইজে গম পাব। এইবোৰ বাতৰি কাকতত দি পেলাই টিভিত দি পেলাই মানুহক বিভিন্ন ধৰণৰ বিভ্ৰান্তি কৰাতকৈ যে অসম আন্দোলনৰ শ্বহীদক অপমান কৰিছে, গতিকে আমি চেয়াৰমেন আলীৰ গতিকে দুইপিনে ধাৰ লৈ পেলাই এইপিনে বিবৃতি দি পেলাই ক'ব যে নহয়তো ভুল কথা কৈছে, এইপিনে একো একশ্যন নল'ব। যদি প্ৰকৃতাৰ্থত তেওঁলোকে যদি অসমৰ শ্বহীদসকলক যদি সন্মান জনাব বিচাৰিছে, সন্মানটো জনাব পৰাই নাই, এতিয়াও যদি সন্মান জনাব বিচাৰিছে, মই আহ্বান জনাইছোঁ যে তেওঁলোকে চেয়াৰমেন আলী ডাঙৰীয়াক দলৰ পৰা বহিষ্কাৰ কৰি দেখুৱাওক বা বিহিত ব্যৱস্থা কৰি দেখাওক। তেতিয়াহে আমি গম পাম কিমান দূৰ সঁচা মিছা কথা। গতিকে কংগ্ৰেছৰে হওক বা কথা চেয়াৰমেন আলীৰে কথা কোনো পাৰ্থক্য নাই, একে অন্তৰাত্মাৰ কথা একে। কণ্ঠৰ কথা বেলেগ হয়, অন্তৰাত্মাৰ কথা চেয়াৰমেনৰ কথা যি কংগ্ৰেছৰ কথা, কংগ্ৰেছৰ কথা যি চেয়াৰমেনৰ কথা। ভূপেন বৰা ডাঙৰীয়া তেখেতে আৰু কৈছে যে চেয়াৰমেন আলী মুখ্যমন্ত্ৰী হৈ কাম কৰি থকা বুলি ভূপেন বৰা কংগ্ৰেছৰ সভাপতি। এইবোৰ ৰাইজক এইবিলাক টিভি বাতৰি কাকতত এইবিলাক দিয়াতকৈ, গতিকে এইবোৰ দিয়াতকৈ তেওঁ একশ্যন লওক, একশ্যন লৈ পেলাই দেখাওক। তেতিয়াহে আমি গম পাম, অসমৰ ৰাইজে গম পাব। এইবোৰ বাতৰি কাকতত দি পেলাই টিভিত দি পেলাই মানুহক বিভিন্ন ধৰণৰ বিভ্ৰান্তি কৰাতকৈ যে অসম আন্দোলনৰ শ্বহীদক অপমান কৰিছে, গতিকে আমি চেয়াৰমেন আলীৰ দৰে আমাৰ বিধায়কক প্ৰয়োজন নাই। ক্ষমতা যদি আছে তেখেতে এইটো কৰি দেখাওক। মই ধন্যবাদ জনাম ভূপেন বৰা ডাঙৰীয়াক, কিন্তু সেইটো নকৰি পেলাই যিকোনো ধৰণৰ বিবৃতি দি পেলাই বিভ্ৰান্তি কৰাতকৈ পোনপটীয়াকৈ একশ্যন ল'লেহে ভাল। সেইটো মই দলেহে জানিব, কাৰণ মইতো সভাপতি নহয়। পত্ৰ লিখিছে দলৰ সভাপতি যদি লিখিছে নাজানো। নাই নাই, ভাৰতীয় জনতা পাৰ্টীৰ কোনো কাৰ্যকৰ্তাই বিসম্বাদ নকৰে, কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ এটা এনেকুৱা দল, গতিকে ইয়াতে অহাৰ পিছত নিজস্ব বুলি একো হেৰি নাথাকে। দেশ আৰু জনগণৰ প্ৰতি সমৰ্পিত মনোভাৱ লৈ পেলাই, গতিকে আমিওতো এটা সময়ত টিকট পোৱা নাই। 2006 চনততো মই টিকট পোৱা নাই। 2011 চনত টিকট পালোঁ, নিৰ্বাচিত হৈ আহিলোঁ। 2016 নিৰ্বাচিত আহিলোঁ, দলে অধ্যক্ষ পাতি দিলে অসম বিধানসভাৰ। 7 মাহ পিছত দলে ক'লে যে নহয় আপুনি সভাপতি হ'ব লাগে, পুনৰ সভাপতি হ'লোঁ। তাৰপিছত 3 বছৰ চলোৱাৰ পিছত ক'লে যে নহয় পুনৰ আৰু এবাৰ সভাপতি হ'ব লাগে, পুনৰ সভাপতি এবাৰ হ'লোঁ। পিছত ক'লে যে নহয় আপুনি সভাপতি এৰি দিব লাগে, আপুনি চৰকাৰৰ সহযোগ কৰিব লাগে। আৰু কাইলৈ যদি মোক কয় যে নহয় আপুনি বুথৰ সভাপতি হ'ব লাগে, আমি সেইটোৱে হ'ম।